6 লাইন না 4 লাইন কিবা এনেকৈ ৰাস্তা বোলে হ'ব চাওকচোন কাৰোবাৰ আগতে সিঙ্গেল ৰাস্তা আছিল ধুনীয়া আছিল আৰু চিনি পাইছিলোঁ আজিকালি চিনিয়ে নাপায় আজি যাই আছোঁ ঘৰত যাই ওলাম ভালকৈ থাকিবা আৰু ঘৰ ভালকৈ চাফা চাফা কৰি থৈ দিবা আৰু কি चलो भाई देखो अब मैं क्या करूं Roll control. Then welcome back to my YouTube channel Bekalora Vlogs. আজি ধামাকা হ'ব যাই আছে এই ব্লগটো সম্পূৰ্ণকৈ স্ক্ৰিপ্ট নকৰাকৈ চাব আপোনালোকে বহুত সাপোৰ্ট কৰিছে বহুত মৰম কৰিছে মোক সেইবাবে বহুত ভাল লাগি আছে কি নহওক এদিন মানে তেনেকৈ দিব পৰা নাই সেইবাবে মই আজি এটা মানে ভিডিঅ' বনাব গৈ আছোঁ মোৰ লগত আৰু এজন লগ যাব তাক মানে বাহিৰত চাই লগ পাম মই এতিয়া বৰ্তমান ৰঙিয়াতে আছোঁ মই দেখাই দি আছোঁ এই ৰাস্তাৰ কাষত দেখা পাইছিলে মোৰ পিছফালে এইবিলাক হৈছে গাড়ী ধোৱা পাৰি আৰু যিটো নহওক ইয়াতে দেখাই পাইছি মই অলপমান সুধি লওঁ गाड़ी धोने के लिए कितना दाम है 450 टका 550 टका 500 टका एक से जी एक से ये कम मतलब कम बत्ती भी लग जाता है इसमें ऐसे नहीं भाई के दाम का बिकेगा ये सभी कम बत्ती रेट हो जाता है इसमें और सिर्फ गाड़ी धोने के लिए क्या गाड़ी दो बाइक दो घर में परिस्थिति वगैरह फूल पौधों को पानी हर चीज़ के लिए काम आएगा ये वो दाम तो बहुत ज़्यादा बोल दिया हो जाता है छोटा बड़ा ये क्या चीज़ है पाइप है सिर्फ पाइप है कि नहीं ये ऊपर प्रेशर होता है जो अंदर के हिसाब से चलता है छोटे बड़े एंगलों के हिसाब से चलता है आगे से चेंज हो जाता है ना इसके 8 प्रेशर होते हैं इससे हर चीज़ के लिए काम आएगा दाम में कोई 10-20 टका कम बाकी भी हो जाता है ऐसी कोई ना पूरा रेट ही लगेगा सर से लेने पड़ा क्या एक लेने से मतलब एक लेगा तो हाँ कितना रुपया देने पड़ेगा 650 रुपये का है आपको 650 से 500 रुपया ঠিক আছে যদি আপোনালোকক মানে গাড়ী ধোৱাৰ কাৰণে লাগে গাড়ীটো ধুবৰ কাৰণে যায় গেলি তাতে পইচা দিয়াতে এই এটা লৈ ল'ব পাৰে ঘৰতে ধুব পাৰে আপোনালোকে ল'ব আৰু মানে আমাৰ ৰঙিয়াৰ পৰা পূৰা মানে পুঠিমাৰি যেন পূৰা এনেকৈ মানে এইবিলাক পূৰা গাছ হাওৰ কাষতে এনেকৈ আলে থৈ দিছে বিক্ৰী কৰি আছে আপোনালোকে ল'ব আৰু ময়ো মানে এক জেগাত যাব যাই আছোঁ ভিডিঅ' বনাবৰ কাৰণে আহি কিনে ময়ো ল'ম ঠিক আছে হয় মই আহি কিনে ল'ম হা ঠিক আছে মই এতিয়া বাহিৰৰ চাৰিআলি পাই গ'লোঁ বৰ্তমান বাহিৰৰ চাৰিআলি মই আছোঁ ৰঙিয়া চাইডে আছোঁ আৰু মই দেখাই দিওঁ চাৰিআলি অকণমান চাই থাকক এইফালে চাই লওক চিধা যে গাড়ীবিলাক যাই আছে এইফালে হৈছে তেজপুৰ লাইন মানে তেজপুৰ যাব পাৰি আৰু এইফালে যেন বাওঁফালে মই দেখাই দি আছোঁ এনেকৈ বাওঁফালে যেন দেখাই দি আছোঁ এইফালে হৈছে গড়েশ্বৰ লাইন এই আঙুলিটো যেন দেখাই দিছোঁ বাওঁফালে গড়েশ্বৰ লাইন আৰু এইফালে আছে ৰাইট চাইডে আছে গুৱাহাটী লাইন বৰ্তমান মোৰ লগটো গুৱাহাটী লাইনতে ৰখি আছে আৰু মই আছোঁ ৰঙিয়া লাইনত পাই গ'লোঁ এই গুৱাহাটী লাইনত আছিল এইটো পিছফালে ক'ত যাম এতিয়া বৰ্তমান আমি যাই আছোঁ এই চাই লওক গাড়ীত যাম এৰে পেছে যাই আছোঁ এই মানে মই এতিয়া পাই গ'লোঁ গৌৰীপুৰ পাৰ হৈ আহিলোঁ আহি কিনে ভিতৰ চাইডে ৰাস্তাদি সোমাব লাগে ব্ৰহ্মপুত্ৰ ইণ্ডাষ্ট্ৰী পাৰ্কৰ ভিতৰেদি ইফালেদি সোমাব লাগে ইফালেদি সোমাই কিনে মানে ৰাস্তা আহিলে চিনিয়ে নাপায়গৈ মই দেখাই দি আছোঁ ৰ'ব কি বোলে 6 লাইন না 4 লাইন কিবা এনেকৈ ৰাস্তা বোলে হ'ব চাওকচোন কাৰোবাৰ আগতে ছিংগল ৰাস্তা আছিল ধুনীয়া আছিল আৰু চিনি পাইছিলোঁ আজিকালি চিনিয়ে নাপায় চাওকচোন মই দেখাই দি আছোঁ কেনেকুৱা মানে জেগাখিনি কিবা চিনিয়ে নাপায় অচিনাকি মানুহ হ'লে তাৰ পৰা ঘূৰিয়ে যাব চিনি দিন নাপায় আৰু দেখাই দি আছোঁ চাই লওক এইবিলাক দেখা পাইছেনে গোটেই ছিংগল ৰাস্তা আছিল এইবিলাক মাটি চাটি ফেলে এইবিলাক দেখা পাইছেনে কি কৰিছে ৰাস্তাটো কিবা 6 লাইন না 4 লাইন বনাব বোলে আৰু এইফালে মোৰ বন্ধু বৰ্তমান ফোন কৰি আছে যিগতিকে বন্ধু এজনৰ মোক ঘৰত মাতিছিল আৰু চিনি পোৱা ৰাস্তাটো এটা কোনা মনা লাগছে ফোন কৰি সুধি আছে এতিয়া আমি যাম ফোন কৰি কি ক'লা কোনফালে যাব পাৰিছে ৰঙমহলৰ ৰাস্তাটো দি এতিয়া আমি ক'ত যাম প্ৰথমে কওঁ এতিয়া আমি লগতে ঘৰত যাম বহুত দিনৰ পৰা আমাক মাতি আছে আমি যাব পৰা নাই টাইমৰ অভাৱৰ কাৰণে একেদিন ৰেগুলাৰ মানে ডিউটি কৰি আছোঁ 10 ঘণ্টাকৈ সেইকাৰণে আজি চানডে বুলি বন্ধ আছে ফাইনেলি আজি যাম আৰু
যদি বন্ধুটো চাই আছে ভিডিঅ'টো নিশ্চয় ভাল পাব। আজি যাই আছোঁ, ঘৰত যাই ওলাম। लगा लिया सब कुछ पता लगा लिया मैंने अपने दिमाग का इस्तेमाल करके सब कुछ पता लगा এতিয়া বন্ধুৰ ঘৰটো বিচাৰি পোৱা নাই, এতিয়া বন্ধুজন আহি আছে। এতিয়া আমি দৌলগোবিন্দ মন্দিৰতে ৰখি চাই লওঁ। এতিয়া আমি ইয়াতে ৰখি আছোঁ দৌলগোবিন্দ মন্দিৰত। এতিয়া ভাই আহি পোৱা নাই, আমাক নিবৰ কাৰণে আহি আছে। কোনফালে যাম? এয়া দেখা পাইছেনে গাইজ, ফাইনেলি আহি গ'ল ৰাতুল ভাই আমাক নিবৰ কাৰণে। ৰখি ফাইনেলি পাই গ'লো ঘৰ। আহিম বহুত দিনৰ মূৰত মাতি আছোঁ মিন্টুৰাজক। আৰু সেইকাৰণে মই হেৰি যাব লাগিব, আৰু মোৰ ঘৰত মাতিছোঁ মাতাৰ কাৰণে, আৰু মই সেইকাৰণে লৈও যাব লাগিব। বহুত দিনৰ একেলগে অফিচত কাম কৰোঁ, সেইকাৰণে ব'লক এতিয়া আমি যাওঁ। এই বন্ধু ঘৰলৈ যাই আছোঁ, তাতে লগ পাম। এই দেখা পাইছে ফাইনেলি বন্ধুৰ ঘৰ আহি পালোঁ। এইটো গেট হয়, গেট পুৰা খোলা আছে, আমি আহাৰ কাৰণে পুৰা খুলি ৰেডি কৰি থৈ দিছোঁ। এয়া বৰ্তমান এই ভাই সোমাই গ'ল, যিটো ভাই সোমাই গ'ল আৰু ডাইৰেক্ট মই সোমোৱা নাই আৰু এই গেট চেট পুৰা মেলি থৈ দিছোঁ। এতিয়া মই লাহে লাহে সোমাই যাই আছোঁ। এইটোৱে ঘৰ ইহঁতৰ। কি ধুনীয়া লাগছে ন? কমেণ্ট কৰি জনাব কেনে লাগছে ৰুমটো। এইটো ড্ৰয়িং ৰুম, বৰ্তমান মানুহ গ'লে বহিব দিয়ে, চাহ তাহ দিয়ে আৰু দেখা পাইছে না, আমাকো দিব, আমি খাম আৰু এতিয়া। এনে আহি পালোঁ, আহি কিনে ৰুমত বহি আছোঁ বন্ধুৰ ৰুমত। ইফালে আহি কিনে বহুত ভাল লাগছে, বহুত ভাল লাগছে। ৰুমটো বহুত ধুনীয়া দেখাই দিছোঁ আপোনালোকক, চব ৰুমটো পুৰা সম্পূৰ্ণকৈ দেখাই আছোঁ। ৰুমটো বহুত ভাল লাগছে আহি কিনে। কিন্তু আহোঁতে ইমান গৰমত আৰু এই গাড়ীৰ পিছে পিছে আহি আছোঁ, ধুলো ভাল সেইদিনাখন। কি ক'ব আৰু সেইখিনি নহওক, আহি গ'লোঁ। বহুত দিনৰ পৰা মাতি আছিল, গমেই পাইছে। আগতেও একবাৰ কোৱা গেছি আৰু নকওঁ, মই দেখাই দিওঁ ৰুমটো একবাৰ চাই লওঁ। খুৰী কি সময় কওক? ভালে আছে? নাই এইটো দেখা পাইছে না, পানীত পদুম ফুল, বাতিটোত পানী থৈছে আৰু পদুম ফুল ধুনীয়াকৈ ফুলি আছে। वाह क्या सीन है চাই লওক পানী, প্ৰথমতে তাক পানী ৰখালোঁ, এইবিলাক ঠাণ্ডা ঠাণ্ডা চব দিছে আৰু খাবাই দিছে। কি কৰিম আৰু উপায় নাই, বস্তু দি দিছে। আৰু কিবা কাৰণে বহুত দিনৰ মূৰত মাতি আছো, নাহে আজি এইকাৰণে পুৰা মানে মোৰ বন্ধু আহিছে বহুত, মই হেক্টিক বহুত সেইকাৰণে আৰু। और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ। এনেকৈ কিবা পানী চানী ঠাণ্ডা ঠাণ্ডা খাই ল'লোঁ, তাৰপিছত আৰু চাহৰ ব্যৱস্থা কৰিছে। ইয়াতে চাহ দিছে আমাক, আহি পালোঁ। এতিয়া আমি চাহ খাম। কি লাজ কৰিছে নেকি? খা লাজ কৰি নাই দেই, খা। আৰু এইফালে খুৰী কওক, বহুত দিনৰ পৰা মাতি আছিল, আহিব পৰা নাই? টাইমো নাই। এতিয়া চাহ দিছোঁ, চাহ খাব। এই চাই লওক, চাহ তাহ খাই বৰ্তমান ভাতৰ কাঁহীৰ আগত বহি গ'লোঁ, ভাত দিলাক, ভাত খাব বহি গ'লোঁ। এইটো দেখা পাইছে নে, মাইক্ৰ' জ্বালা। আৰু এইফালে আছে বাতিত দালি আছে, এইফালে ঔটেঙা, বিলাহী আৰু মাছ আছে, ডাঙৰ মাছ। আৰু এইফালে চিকেন আছে। এতিয়া খাম আমি। বন্ধুজনে পূৰা মকমক মাৰি আছে, দেখাই পাইছে, খাই থাকিব পৰা নাই। কি ক'ব আৰু, খা মই খাওঁ দে ভাইয়াত। লেবৰা নেকি? লেবৰা নহয়, এইফালে দিলোঁ। মাছ পুৰা মাথাই আৰু মই মাৰি দিওঁ। दुकान आते हो कौन आए हो Jangan
খাব নোৱাৰোঁ জেগাটো কামাইছে হৈছে পানী হৈ দিবাই কোনে খাবা দিছিল কোনে খাবা দিছিল নাগে ইমান জ্বালা আছে এনেকৈ বন্ধুৰ ঘৰত দিনটো কটাই কিনে খাই লৈ কিনে বৰ্তমান এতিয়া গধূলি হ'ল এতিয়া ঘৰত যাব হ'লো এই খুৰীয়ে বৰ্তমান আমাক গামোচা এখন কৰি দিলে এই যিটো বেগ বৰ্তমান গামোচাখন পিন্ধাই দিলে আৰু আপোনালোকৰ যদি নতুন কোনোবাই এই ভিডিঅ'টো চাই আছে প্লিজ এনাই নাযাব ছাবস্ক্ৰাইব বোলা বস্তু এটা আছে তাতে ক্লিক কৰি দিব আৰু যদি নতুন কোনোবা চাই প্লিজ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব আৰু লগতে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব এইফালে মোকো গামোচাখন দি দিলে মই গামোচাখন লৈ ল'লোঁ এতিয়া আমি বৰ্তমান ঘৰলৈ যাওঁ ব্লগটো আজিৰ এইখিনিতে আছিল কি পাৰোঁ দেখুৱালোঁ সম্পূৰ্ণকৈ দেখালোঁ আৰু আজিলৈ টাটা বাই বাই কালি কিনে আকৌ নেক্সট ভিডিঅ' এটালৈ লগ পাই আছোঁ